আমাক কোনো কৰাও নাই, আমিও চেষ্টা কৰা নাই কেতিয়াও। কিন্তু সন্দীপনৰ মাক দেউতাক যিহেতু আমাৰ খুৰা-খুৰী, গতিকে ঘটনাটো ঘটি যোৱাৰ পিছত তেওঁলোক আমাৰ ঘৰলৈ 3বাৰমান আহিছে আৰু এতিয়া বিশেষভাৱে একো কথা হোৱা নাই পিছে তেওঁলোকৰ লগত। আৰু বাকীখিনিৰ লগততো আমাৰ সিদ্ধাৰ্থহঁতৰ লগত, শেখৰহঁতৰ লগত আমাৰ কোনো ধৰণৰ কানেকশ্যন নাইও, ৰাখিবও বিচৰা নাই আৰু কেতিয়াও কোনো দিনলৈ আমি ৰাখিবও বিচৰা নাই কাৰণত। সন্দীপন গাৰ্গ যিহেতু আপোন মানুহ, খুৰা-খুৰীহঁতে কেনেধৰণৰ কথা কৈছে? কাৰণ তেওঁ হয়তো ল'ৰাৰ লগত কথা পাতিব পাৰে। এতিয়াতো একো সেই সন্দৰ্ভত কথা হোৱা নাই, কিন্তু প্ৰথম আৰম্ভণিতেই যেতিয়া জুবিনক অনা হৈছিল, তাৰপিছত একেখন ফ্লাইটতে সন্দীপন আহিছে। তাৰপিছত খুৰা-খুৰীহঁত আমাৰ গোটেই পৰিয়ালৰ লোকৰ লগত 2-3বাৰ তেওঁলোক আহিছে আমাৰ খবৰ ল'বলৈ। আমাৰ লগতে পৰিয়ালৰ লোক হৈ পেলাই তেওঁলোক আমাৰ লগত আছিলেও সেইখিনি সময়ত। গতিকে তেতিয়া তাৰপিছত আৰু সেই সন্দৰ্ভত একো কথা বতৰা হোৱা নাই। এদিন আমি কোৰ্টত লগ পাইছিলোঁ মাত্ৰ তেওঁলোকক, যিদিনাখন সন্দীপনে বেইল পিটিশ্যন আছিল তেওঁৰ, সেইদিনাখন বেইলৰ মানে হেৰি হোৱাৰ কথা আছিলে। কিন্তু তাৰপিছততো নেক্সট ডেটটোত আকৌ তেওঁলোকে উঠাই ল'লে, উইথড্ৰ কৰিলে বেইল পিটিশ্যন। গতিকে তাৰপিছত আৰু দেখা দেখি হোৱা নাই। সন্দীপন গাৰ্গে পিতৃ-মাতৃক গোটেই ঘটনাটোৰ সন্দৰ্ভত কিবা জনাইছিলে নেকি? জনাইছে, তেওঁলোকক জনাইছে, পামীৰ লগতো আহি কথা পাতিছে সেইখিনি সময়ত আহিছে যেতিয়া। তেওঁ নিজৰ বিৱৰণ এটা তেওঁ দিছে, কিন্তু সেইখিনি এতিয়া গোটেইখিনি তেওঁ ষ্টেটমেণ্টটো SIT সন্মুখতো দিছে বা এখেত সকলো তালৈ গৈছে। গতিকে যিখন কমিশ্যন গঠন কৰি দিয়া হৈছিল তাৰ পৰা, গতিকে তেওঁ নিজৰ ষ্টেটমেণ্ট তেওঁ দিছে আৰু সেইটোৰ ওপৰত তদন্ত চলিছে ইতিমধ্যে। আৰু যি পাব লগা আছে সেইখিনি নিশ্চয় কোৰ্টত সেইখিনি প্ৰতিষ্ঠা হ'ব। একো অসুবিধা নহয়, আমি নিজৰ ফালৰ পৰা কৰিম। জুবিনৰ সপোনৰ কথা আমিও জানো, আৰু বাকীখিনি ফাইনেন্সিয়েল পাৰ্টটো দিয়া হৈছিল আৰু মেনেজমেণ্ট পাৰ্টটো আচলতে সিদ্ধাৰ্থক দিয়া হৈছিল, যিটো নিয়াৰিকৈ সিদ্ধাৰ্থে কৰিব নোৱাৰিলে। খুব বেছি অৱহেলা কৰি শেষত আমি বেয়া মানে ফলহে পাব লগা হ'ল। গতিকে আমি পৰিয়ালৰ ফালৰ পৰা বা জুবিনৰ যিখিনি ভাল বন্ধু আছে, সকলোখিনি আমি একগোট হৈ পেলাই আমি সেই কামখিনি কৰি যাবলৈ চেষ্টা কৰিম। আপোনালোকৰ সকলোৰে সহায় সহযোগিতা লাগিব, নিশ্চয় সংবাদ মাধ্যমৰ লাগিবই আমাক সহায় সহযোগিতা। অসমৰ ৰাইজ আমাৰ লগত আছে, জুবিনক ভাল পোৱা সকলো মানুহ আছে। গতিকে তাত এজন সিদ্ধাৰ্থ